নমস্কাৰ বন্ধুসকল, মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আমাৰ এটা নতুনকৈ আকৌ অৰ্ডাৰ আহিছে ডিব্ৰুগড়ৰ নতুন নিৰ্মালি গাঁৱৰ পৰা। তো বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান নিৰ্মালি গাঁৱৰ যিটো অৰ্ডাৰ আহিছিলে সেই অৰ্ডাৰটোৰ কাৰণে আমাৰ গাড়ীত লোডিং কৰি থকা হৈছে। তো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ লোডিং কেনেদৰে কৰি থকা হৈছে। আজি আমাৰ দুখন গাড়ী লোৱা হৈছে লোডিঙৰ কাৰণে, এখন সৰু আমাৰ DI-খন আৰু এখন মিনি টিপাৰ। তো বলক বন্ধুসকল, আমি দেখাই আছোঁ আপোনালোকক লোডিংটো। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ খুঁটাখিনি ৰেডি হৈ আছে আৰু এইফালে আমাৰ খুঁটাখিনি কঢ়িয়াই থকা হৈছে। দমৰ পৰা এইডোখৰত মুকলিলৈ উলিয়াই দিছে যিহেতু অকণমান নিবলৈ সুবিধা হ'ব। তো এই দুটা আমাৰ দেখিবলৈ পাইছে ডাং লগাই ইয়াৰ পৰা কঢ়িয়াব, আৰু মই আপোনালোকক গাড়ী লৈ নিয়াটো অলপ দেখাই দিছোঁ কেনেকৈ নিছে। আৰু এইখিনি আপোনালোকে দেখিছে আমাৰ প্লেটখিনি ইয়াত পূৰা ষ্টক কৰি থোৱা হৈছে। মই আপোনালোকক গাড়ীলৈ লৈ গৈছোঁ কেনেকৈ লোডিং কৰি আছে গাড়ীত দেখাবলৈ। তো এইফালে আপোনালোকে কঢ়িয়াই থকা দেখিছে আমাৰ জয়ন্ত দা, আৰু এইফালে কৌশিক, দিনকাই আৰু আমাৰ এইটো দীপক, ইহঁতে চাৰিটাই এতিয়া বৰ্তমান খুঁটা কঢ়িয়াবলৈ আৰম্ভ কৰি দিলে। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া খুঁটাখিনি আহি গ'ল, এতিয়া গাড়ীত লোড কৰি থকা হৈছে। এইফালে আমাৰ ৰাজুৱে পূৰা ওপৰত বহি লৈ টানি আছে খুঁটাখিনি, ছেটিং কৰি আছে খুঁটা জেগাত বহাই। ৰাজু, খুঁটা কঢ়িয়াই কেনেকুৱা লাগিছে? খুঁটা কঢ়িয়াই একদম বেলেগ মজা লাগিছে। মানে একদম পাতল নে গধুৰ? একদম পাতল। 2 কেজিমান হ'ব নাই? 1 কুইণ্টেলমান হ'ব এটাত। 2 কেজি নহয়? 1 কুইণ্টেল হৈ যাব এটাত। এইফালে এতিয়া আমাৰ ৰাজু পূৰা কঢ়িয়াই আছে, আৰু এই খুঁটাখিনি লোড কৰি লৈ আমি এতিয়া প্লেটখিনি লোড কৰিম। প্লেট নিবৰ কাৰণে আমাৰ এখন টিপাৰ আহিছে মহিন্দ্ৰাৰ, দেখিবলৈ পাইছে মিনি টিপাৰ। তো এইখনত আমি প্লেটখিনি নিম। আপোনালোকে দাদা চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, নতুন নতুন ভিডিঅ' পাই থাকিব বান্ধৱীসকলক। এইফালে আমাৰ ভাইটিয়ে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ বুলি কৈছে। তো যদি আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইফালে মই আপোনালোকক এতিয়া প্লেটখিনি লোড কৰা দেখাম, তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ প্ৰদীপ দা আহিছে। আজি প্ৰদীপ দা টিপাৰখন লৈছোঁ, আজি প্ৰদীপ দা যাব আমাৰ লগত। এইফালে আমাৰ এতিয়া গাড়ীৰ প্লেটখিনি লোড কৰি থকা হৈছে। এইফালে দেখিবলৈ পাইছে প্লেটখিনি আমাৰ ইয়াত ষ্টক কৰি থোৱা আছে, পূৰা শুকাই আছে। আৰু এইফালে এতিয়া আমাৰ গাড়ীত লোড কৰি আছে প্লেটখিনি। এইফালে আমাৰ দীপক আৰু এইফালে দিনদা, ইহঁতি পূৰা এতিয়া গাড়ীত লোড কৰি আছে। আপোনালোকে দেখিব পাইছে গাড়ীত কেনেদৰে লোড কৰি আছে। এতিয়া আমাৰ লোড কৰি হোৱাৰ পাছত আমি আমাৰ কৰ্মস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি ভিডিঅ'টো একেবাৰে কমপ্লিট হোৱালৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান গাড়ীখনত লোড কৰি হৈ গ'ল, আৰু এতিয়া আমি নতুন নিৰ্মালি গাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। তো বলক বন্ধুসকল, মই আপোনালোকক এতিয়া ৰাস্তা পৰিৱেশ অকণমান দেখাই আমি কৰ্মস্থানলৈ বুলি আগবাঢ়োঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, মই শেষলৈকে দেখাম। বন্ধুসকল, আমি এতিয়া বৰ্তমান যাত্ৰা আৰম্ভ কৰি দিলোঁ, আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মোৰ লগত আজি আছে এইফালে আমাৰ দিনকাই, আৰু এইফালে আমাৰ ৰাজু আছে। ৰাজু, আজি ৰাতিপুৱাই ওলাইছোঁ, কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, বতৰটো ভাল। আজি বতৰটো ভাল আছে, আৰু আমি সকলো ওলাইছোঁ। এইফালে আপোনালোকে আগত দেখিবলৈ পাইছে, আগত আমাৰ আৰু এখন গাড়ী গৈ আছে। আগত আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইখন গাড়ী আগবাঢ়ি গৈ আছে, আৰু আমি এইখনৰ পাছে পাছে এতিয়া বৰ্তমান গৈ আছোঁ। আৰু ইয়াৰ পৰা গৈ এতিয়া আমি আনলোড কৰাৰ সময়ত আকৌ আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আহি এতিয়া আমাৰ বৰ্তমান লক্ষ্যস্থান পাই গ'লোহি, আৰু এতিয়া দেখিবলৈ পাইছে আমাৰ গাড়ীকেইখন ইয়াত ৰখাই থোৱা হৈছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান গাড়ীৰ পৰা প্লেটখিনি আনলোড কৰি থকা হৈছে। প্লেটখিনি নি পেলানি এতিয়া বৰ্তমান চোতালত ষ্টক কৰি লোৱা হৈছে। তাৰ পাছতে আমি ষ্টক কৰি আমাৰ কামটো আৰম্ভ কৰি দিম।
এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ দিনকাই আৰু তামুলীয়াই বৰ্তমান প্লেটবিলাক কঢ়িয়াই আছে আৰু ৰাজুৱে গাড়ীৰ ওপৰত উঠি পেলানি প্লেটখিনি নমাবলৈ অকণমান সহায় কৰি দিছে। এতিয়া আমাৰ বৰ্তমান খুটাখিনি নমাই থকা হৈছে, গাড়ীৰ পৰা প্লেটখিনি নমাই হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ খুটাখিনি গাড়ীৰ পৰা আনলোড কৰি আছোঁ। খুটাখিনি নমাই পেলানি এতিয়া বৰ্তমান ৰাস্তাতে আমি ষ্টক কৰি লৈছোঁ। বন্ধুসকল, আপোনালোকে এইফালে দেখিবলৈ পাইছে এতিয়া আমাৰ খুটাখিনি আনলোড কৰি হৈ গ'ল আৰু এতিয়া আমাৰ ইয়াত খুটাখিনি পুতিবৰ কাৰণে গাঁত খান্দি থকা হৈছে। আপোনালোকে দেখিবলৈ পাইছে এইফালে আমাৰ এতিয়া বৰ্তমান নালিয়া আৰু দিনদাই গাঁতখিনি খান্দিবলৈ আৰম্ভ কৰি দিলে আৰু আমাৰ এইফালে আপোনালোকে দেখিবলৈ পাইছে মালিকে এতিয়া ৰখি লৈ চাই আছে কামটো কেনেকৈ আৰম্ভ কৰিছে। আৰু এইফালে আমাৰ এতিয়া মছলা বনাবলৈ জয়ন্তদা আৰু তামুলীয়াই চেইন কেবল আৰু চিমেণ্টৰ মিশ্ৰণৰ কাৰণে চেইন কেবলখিনি ষ্টক কৰি লৈছে। এই আপোনালোকে দেখিবলৈ পাইছে এইখিনি চেইন কেবল হয়। আমি খুটাৰ গুৰিত ঢালাই দিবৰ কাৰণে চেইন কেবলটো ব্যৱহাৰ কৰোঁ যিহেতু। বোলে আমাৰ ৰাজু বছ খুটাখিনি কঢ়িয়াই আছে। জেগাডোখৰ অলপ খলা বমা আৰু কিবা জাবৰ জোঁথৰ পৰি আছে, মানে অকণমান সাৱধানে যাবলগীয়া হৈছে। শোল জেং আছে আৰু এইফালে আমাৰ গাড়ীত নালিয়া বহি আছে, পুৰা ফূৰ্তি কৰি আছে। আহি পাইছোঁ, খুটা নমাই আছোঁ, ফূৰ্তি কৰি আছে। লোকে প্ৰথমতে কি চাই লৈছোঁ চাই লওক, বাকীকেইটা খুটা কঢ়িয়াই আছে, আমাৰ নালিয়াই ফূৰ্তি কৰি আছে গাড়ীত বহি পুৰা পাল মাৰি আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে তামুলী আৰু ৰাজুৱে এতিয়া বৰ্তমান অকলে খুটাটো গাঁতত ভৰাবলৈ চেষ্টা কৰিছে, কাৰণ যিহেতু সিহঁতৰ গাত দুটা হাতীৰ সমান বল আছে, সেইকাৰণে অকলে এটা খুটা খাৰা কৰি দিছে। এইফালে এতিয়া আমাৰ বৰ্তমান খুটাখিনি পুতি থকা হৈছে। খুটাখিনি এতিয়া পোনপ্ৰথমে গাঁতত ভৰাই লোৱা হৈছে, তাৰপাছত আমি খুটাখিনি ঢালাই দিম। মই আপোনালোকক অলপ দেখাই দিলোঁ খুটাটো আমি কেনেকৈ গাঁতত ভৰাই আছোঁ। আমাৰ ৰাজুৱে দেখিব পাইছে এটা খুটাটো বোলে সি অকলে ভৰাব পাৰে, তাকে দেখুৱাইছে। এইটো খুটা সি অকলে এতিয়া গাঁতত ভৰাই দেখাব। বহুত জোৰ আছে ইয়াৰ গাত, এয়া বহুত জোৰ আছে আমাৰ ৰাজু গাত। অকলে খুটাটো দাঙি গাঁতত ভৰাই দিলে, বহুত জোৰ আছে দেই। সকল আপোনালোকে এইফালে দেখিবলৈ পাইছে আমি যিখন নতুন নিৰ্মালী গাঁৱত ডিব্ৰুগড়ৰ ৰেডিমেড বাউণ্ডৰী ৱাল মাৰিবলৈ আহিছিলোঁ, আৰু সেই জেগাডোখৰত আমাৰ এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডৰী ৱালৰ পোষ্টখিনি পুতি হৈ গ'ল। মই আপোনালোকক অলপ দেখাই দিছোঁ বাউণ্ডৰীটো, পোষ্টখিনি পুতাৰ পিছত কেনেকুৱা লাগিছে। তো আপোনালোকে এবাৰ ভিডিঅ'টো চাওক। এইফালে আমাৰ এতিয়া প্লেটখিনি বহাবৰ কাৰণে নালিয়াই এই মাটিখিনি অলপ চাফা কৰি আছে। যেতিয়া প্লেটটো লেবেলিং কৰিব লাগিব, গতিকে এইখিনি মাটিটো অলপ কাটিবলগীয়া হৈছে। আৰু এইফালে আমাৰ এতিয়া বৰ্তমান তামুলী আৰু এইফালে দিনকাইও আহিছে এতিয়া লেবেলিং কৰিবলৈ বুলি। বনমালী আহিছে আজি আমাৰ লগত। এইফালে অকণমান আপোনালোকক চাৰিসীমাটো দেখাই দিছোঁ। আৰু এইটো হৈছে আমাৰ বেক চাইডটো হাফ ৱাল আছিলে, গতিকে এইটো আমাৰ এতিয়া ৱালতে খুটাটো পুতিবলগীয়া হ'ল।
এইফালে আপোনালোকে এতিয়া দেখিবলৈ পালে আমাৰ যিটো বাউণ্ডেৰী আছিলে বাউণ্ডেৰীটো চাৰিসীমা আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতি হৈ গ'ল আৰু এতিয়া আমি বৰ্তমান প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক প্লেটখিনি লগোৱাৰ পিছত মই আপোনালোকক আকৌ দেখাই আছোঁ কেনেকুৱা লাগে আপোনালোকে যদি ভাল লাগে কমেণ্ট কৰি জনাব বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰেডিমেড বাউণ্ডেৰী ৱালখনৰ এতিয়া বৰ্তমান প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিয়া হ'ল আৰু এয়া এতিয়া আমাৰ প্লেট বহাই আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ প্লেন সাইডটো আমাৰ বাহিৰলৈ বুলি দিয়া হৈছে যেটো ডিজাইন আছিলে এই ডিজাইনটো বাউণ্ডেৰী ভিতৰৰ সাইডে দিয়া হৈছে এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এটো ভিতৰ সাইড হয় ভিতৰ সাইডটোত আমাৰ ডিজাইনটো দিয়া হৈছে এয়া আপোনালোকে চাওক এবাৰ দেখিবলৈ কেনেকুৱা লাগিছে এই আমাৰ এতিয়া বৰ্তমান প্লেট আনিলে এতিয়া আমাৰ প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিলে এফালে তামুলী দিনদা নালিয়া আৰু বনমালীয়ে প্লেট লগাইছে আৰু আমাৰ এফালে জয়ন্তদাই চাই আছে মানে তেখেত মিস্ত্ৰী গতিকে লেভেলটো তেখেতে মিলাব লাগিব মিলাই আছে এতিয়া বৰ্তমান আমাৰ প্লেটখিনি লগাই থকা হৈছে ফিনিচিং মাৰিবলৈ বাকী আছে প্লেটখিনি লগাই কমপ্লিট হোৱাৰ পাছতে আমাৰ ফিনিচিঙৰ কামটো আৰম্ভ হৈ যাব এতিয়া আমাৰ প্লেটখিনি লগাই কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক এফালে আমাৰ জয়ন্তদা এফালে খুঁটাবিলাকৰ নাচবিলাক মাৰি আহিছে এফালে এতিয়া ফিনিচিং মাৰিবলৈ আৰম্ভ কৰি দিলে খুঁটাখিনি তো আজি কামটো আমাৰ কমপ্লিট কৰিম বুলি ভাবিছোঁ এফালে এতিয়া প্লেটখিনি লগাই থৈছে আৰু ইটো সাইডে মই আপোনালোকক দেখাই আছোঁ এইটো সাইডে দেখো সৰু টুকুৰা বহিব গতিকে এতিয়া লগোৱা হোৱা নাই অকণমান দেৰিকৈ কাটি পেলাই ইয়াক লগাব লাগিব এতিয়া প্ৰথমে এইখিনি আমি কামটো কৰি লৈছোঁ এখানে এটা ফিনিচিঙৰ কাম চলি আছে মই আপোনালোকক বেক সাইডটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ আজি কামটো কৰোঁতে অলপ দেৰি হৈ গ'ল যেহেতু এতিয়া সন্ধিয়া সময় হৈ গ'ল তথাপিতো আজি সকলোৱে কৈছে কামটো শেষ কৰিহে ঘৰলৈ যাম বুলি তো কিমান দেৰি হয় এতিয়ালৈকে আমি আপোনালোকক ক'ব নোৱাৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক কিমান দেৰি হয় হয়তো আজি ৰাতি 10-11টা বাজি যাব পাৰে তথাপিতো মানে আজি কামটো শেষ কৰিহে যোৱা কথা আছে তো আপোনালোকে ভিডিঅ'টো চাওক
বন্ধুসকল আমাৰ এতিয়া বৰ্তমান কামটো ফিনিচিং মাৰি হৈ গ'ল আৰু মই আপোনালোকক দেখাই দিছোঁ এইখন বেক চাইডটো বহুত ওখ হ'ল চকুত আৰু এইফালে আপোনালোকে চাওক এইখিনি এতিয়া আমাৰ বৰ্তমান নাচ চাচ মাৰি হৈ গ'ল আৰু এতিয়া আন্ধাৰ বহুত হ'ল এতিয়া সময় প্ৰায় 10টামান বাজি গ'ল আৰু এতিয়া এইখিনিত তথাপিতো আন্ধাৰ হৈ আছে তথাপিতো মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ কামটো কিমান কি হ'ল আপোনালোকক ভালকৈ দেখাব পৰা নাই আন্ধাৰত তথাপিতো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওকচোন এইফালে আপোনালোকৰ ৱালখনৰ ফিনিচিংটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ খুঁটাবিলাক আমি কেনেকৈ নাচবিলাক মাৰি দিছোঁ বন্ধুসকল আপোনালোকক মই এতিয়া ভিতৰৰ চাইডটো দেখালোঁ আৰু এতিয়া আপোনালোকক বাহিৰৰ চাইডটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ফিনিচিং মৰাৰ পিছত কেনেকুৱা লাগিছে তো আপোনালোকে এবাৰ বাহিৰৰ চাইডটো চাই লওকচোন বন্ধুসকল আমাৰ কামটো এতিয়া ইমানতে সমাপ্ত হ'ল আৰু এতিয়া সময় প্ৰায় 11:30 বাজিলে আৰু আজি আমি 11:30লৈকে লাগি হ'লেও কামটো সামৰণি মাৰিলোঁ তো আপোনালোকক মই টাইমটো এবাৰ দেখাই দিছোঁ এতিয়া কিমান হৈছে আপোনালোকে চাওকচোন এইফালে আপোনালোকে দেখিবলৈ পাইছে 11:42 7 নৱেম্বৰ আজি এতিয়া বৰ্তমান 11:42 বন্ধুসকল মই আপোনালোকক যিমানখিনি পাৰোঁ ভিডিঅ'টো শেষলৈকে দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ